নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে। আজি আমি আহিছোঁ পূজা চাবলৈ আৰু দুৰ্গা পূজাৰ আপোনালোকক সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভিডিঅ'বোৰ চাই থাকিব, আপোনালোকক দেখুৱাই যাম পূজা। এইফালে মইনা, মই আৰু ভাইটি আমি তিনিটাই আহিছোঁ পূজা চাবলৈ। ব'লক তেন্তে ভিডিঅ'টো চাই যাব। আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি জনাব সকলোৱে। আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব। এইফালে দুৰ্গা মাক সেৱা কৰি আহি অলপ বহি লৈছোঁ আৰু আমাক দিলে এয়া প্ৰসাদ খাবলৈ। এইফালে দেখিছেনে বহুত মানুহ। দুপট্টাও ইমান ধুনীয়া লাগিছে। দিবলৈ কচোন, দিবলৈ কওঁ। এইফালে আহিলোঁ স্পাইৰেল পটেটো খাবলৈ আৰু মইনাও বহুত দিনৰ পৰা কৈ আছিলে স্পাইৰেল পটেটো খাবলৈ মন আছে বুলি, আৰু এহে আহিলোঁ। তেনেকৈ নাখায় ৰ'বা। আৰু এইফালে মইনালৈ জোতা ল'বলৈ বুলি আহিলোঁ দোকানলৈ। ডিঙিত লগাই লৈছোঁ। এয়া আছিল পূজা ব্লগ। আকৌ অন্য এটা নতুন ভিডিঅ'ত লগ পাম আপোনালোক সকলোকে। আজিলৈ ইমানেই, বাই।